মিজো সরকার হাই 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 মিজো সরকার হাই 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 নেমচু জিন্দাবাদ 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 बाक्सा जिल्लायाव नेमसुआ मिजोरामनि गिबि मन्त्रि ज'रामथांगानि मुसुखा सावदों। आसाम मिजोराम सीमा जेंनाखौ लानानै सोमजिनाय गुलि गावलायनाय जाथायाव सा-स्नि आसाम पुलिसनि बिबानगिरिफोरनि जिउ गोमानाय जाथायखौ लानानै गुबुन गुबुन दोलो आफादफोराव सोमावसारनाय हाबाफारि लाबोदों। बेबायदिनो दिनै नेमसुनि बाक्सा जिल्ला आफादनि बानजायनायाव गौरीसराव मिजोरामनि गिबि मन्त्रि ज'रामथांगानि मुसुखा सावनाय हाबाफारि लानायजों लोगोसे आसाम सरकाराव फेलें जानायनि थाखाय रायजो नखर बिफान आरो गिबि मन्त्रिनि बिबानाव थानाय हेमन्त बिश्व शर्माखौ गोख्रों रावजों निन्दा खालामो। অঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা নেমচু বাক্সা জিলা কমিটিৰ লগতে বিভিন্ন আঞ্চলিক কমিটিয়ে আজি আমি প্ৰতিমূৰ্তি দাহ কৰিছোঁ। মিজোৰামৰ মুখ্যমন্ত্ৰী এইটো কাৰণতে প্ৰতিমূৰ্তি দাহ কৰিছোঁ। সিদিনা মিজোৰাম চৰকাৰৰ লগতে যি মিজোৰাম আৰক্ষীয়ে আমাৰ বৰ্বৰতাৰ যি অসম আৰক্ষীৰ জোৱানক যি 6জনক শ্বহীদ কৰিলে বীৰ জোৱানক, তাক আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাই ধিক্কাৰ জনাইছোঁ, গৰিহণা দিছোঁ। আমি বিভিন্ন সময়ত সংবাদ মাধ্যমৰ জৰিয়তে আমি আহ্বান জনাইছোঁ অসম চৰকাৰক যে যি সমস্যাৰ সৃষ্টি হৈছে, যি বিভিন্ন ঠায়ে ঠায়ে আমি দেখিছোঁ বিভিন্ন সময়ত যে নাগা সীমান্তত হওক, মিজো সীমান্তত হওক, মেঘালয় সীমান্তত হওক, অৰুণাচল সীমান্তত হওক, যিবিলাক সমস্যাৰ সৃষ্টি হৈছে সেই সমস্যাসমূহ সমাধান কৰাৰ দায়িত্ব কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ। কাৰণ এইটো কাৰণতে আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথাটো কৈছোঁ, তেখেতে এজন অসমৰ মুখ্যমন্ত্ৰীয়ে নহয়, তেখেতে নেডাৰ আহ্বায়কো। সেই হিচাপে নেডাৰ আহ্বায়কৰ দায়িত্বত থাকি পেলাই যদি তেখেতে এই সীমামূৰীয়া অঞ্চলবিলাক ঠিক কৰিব নোৱাৰে, ইয়াত পৰ দুৰ্ভাগ্যজনক বিষয় কি থাকিব পাৰে। আজি অসম আৰক্ষীৰ ওপৰত যি নিৰ্বিকাৰভাৱে গুলী বৰ্ষণ কৰিলে তাৰে প্ৰতি উত্তৰ কিন্তু এতিয়ালৈকে দিয়া নাই। আমি সেইকাৰণে তেখেতে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি গৃহ বিভাগ আজি ব্যৰ্থ হোৱা বুলি কৈছোঁ। আমি আহ্বান জনাম আমাৰ অসম আৰক্ষীৰ DGP ভাস্কৰ জ্যোতি মহন্ত ডাঙৰীয়া, আপুনি অতি সোনকালে যি দায়িত্ব আপোনাৰ সেই দায়িত্ব সীমা অঞ্চলত আপোনালোকে গুলিৰ জৰিয়তে আমি দিয়াৰ কাৰণে আমি আহ্বান জনাম। যদি এনেকুৱা আগন্তুক দিনত এনেকুৱা সমস্যাৰ সৃষ্টি কৰে, নিশ্চয় AK-47 কিন্তু উত্তৰ AK-47 দিব লাগিব। সেইকাৰণে অসম আৰক্ষীক আমি আহ্বান জনাম যাতে আমাৰ ডেকা পাহুৱাল ডেকা যাতে আগন্তুক দিনত কোনো কাৰণত যাতে শ্বহীদ হ'বলগীয়া নহয়। আৰু তেখেতসকলৰ মিজোৰামৰ এজন সাংসদৰ যি উচিতনিমূলক বক্তব্য, এই বক্তব্যই কিন্তু প্ৰমাণ কৰি দিছে যে চৰকাৰ তাত সেই মিজো চৰকাৰ যে সেই ঘটনাটোৰ লগত জড়িত, এইটো স্পষ্ট হৈ গৈছে। সেইকাৰণে আমি নেমচুৱে দাবী উত্থাপন কৰিছোঁ, যিজন সাংসদ সেই সাংসদজনক এৰেষ্ট কৰিব লাগে আৰু এৰেষ্ট কৰি বিহিত ব্যৱস্থা দিয়াৰ কাৰণে নেমচু বাক্সা জিলা কমিটিৰ লগতে বিভিন্ন আঞ্চলিক কমিটিয়ে দাবী উত্থাপন কৰিছোঁ।